লগত টিউশ্যনলৈ নাযাওঁ। কি হ'ল মাজনী? আজি টিউশ্যন চাগে আমাৰ অংক কৰি দিছিলে, তাই পাৰিলে আমি নোৱাৰিলে আমাক মাৰিলে। তই চিন্তা নকৰিবি, আমি তাইক কামত লগাম নহয়। বাইজনী আজি মই বুদ্ধি কথা কামলৈ আহিব নিদিওঁ। মা তুমি মোক কিয় ইমান বেয়া পোৱা? নামাতিবি মা বুলি, কুলক্ষণী। মইতো সৰুৰ পৰা তোমাক মা বুলিয়ে ভাবি আহিছো আৰু মা বুলিয়ে মাতো। মোক একো দিব নালাগে, অকল ভণ্টিৰ দৰে মৰম কৰিলেই হ'ব। নিজৰ মাৰ মূৰটো চুবালি, এতিয়া মোৰ মূৰটো চুবা পাইছো। বাইদেউ আপুনি সৰু ছোৱালীজনীক তেনেকে ক'বলৈ আপোনাৰ বেয়া লগা নাই নে? চুপ থাক তই, তোৰ নিজৰ কাম নিজে কৰ, মোক ওপৰতে দিবলৈ নাহিবি। নামাতিবা এজনী, নাকান্দিবা। মোৰ মাহীমা একো কথা বুজি নাপায়, তোমাৰ তুমি নিজৰ কাম কৰি থাকিবা। মোৰ মাহীমা একো কথা বুজি নাপায়, আৰু তোমাক বেছিকে মোক নকওঁ। আহি আকৌ মোক কাম কৰা নেদেখি দিলে গালি পাৰিব নহয়। নাযাওঁ দেই। মাজনী ভাত খাই আবিৰ সানিব সপোনতে জানো মোক দেখিবা কেতিয়াবা উচুপি উঠিবা চাগে এবাৰলে ভাবিবা। ভণ্টি তই মালত কিয় হেৰি হৈছ? ছাৰে মাৰোতেতো ময়ো কষ্ট পাইছো। কালি টিউশ্যনতো কোৱা নাছিলো ছাৰে অংক কৰি দিব কৈছে বুলি। এতিয়া জগৰটো মোৰ গাতহে হ'ল। শুন ভণ্টি, তই আগুৱাই যা, মই বেয়া নাপাওঁ। মোক পিছুৱাই থৈ গ'লেও মই বেয়া নাপাওঁ। চবতে ময়ে সুখী হওঁ। ভাতকেইটা খাই অংককেইটা শিকাই দিম বাৰু। ই দুজনী মাষ্টৰ আছে না, তই মাষ্টৰ নেকি? নিবুজা তোৰ পৰা। মই যিজনে তোক সেইটোৱে শিকাব গৈছোঁ। মই কোৱাৰ দৰে যদি পঢ় তই 1 নম্বৰত যাবি। নালাগে যায়, মই 1 নম্বৰত নগ'লো নাই, তথাপি মই তোৰ পৰা নিশিকো। ইচ মোৰ ওপৰত মাষ্টৰনী ওলাইছে চা। বাইদেউ মোৰ কাম কৰি হ'ল, আৰু কিবা কাম আছে জানো? নাই আৰু কাম, তই এসপ্তাহ কাৰণে আহিব নালাগে, আমি ফুৰিবলৈ যাম। হ'ব। তই পঢ়ি আছ যে, বাহিৰত বাচনখিনি পৰি আছে আৰু বাথৰুমৰ কাপোৰ কাট পৰি আছে। কোনে বাহিৰে কানে কোনে কৈছ? পটাপট ওলা, তই পঢ়ি পঢ়ি ফালিব ওলা। মাজনী তই ভালকে পঢ়। দেখিছ না তাইক মই কেনেকৈ কামত লগাইছো? তোক তই ভাল ৰিজাল্ট এবাৰ কৰিব লাগিব, সেইকাৰণে তাইক মই কামত লগাইছো। সেইকাৰণে তাইক থাকি 1 নম্বৰত এবাৰ যাবি, ভাল ৰিজাল্ট কৰিবি, তেতিয়াহে বাপেৰে তোক মৰম কৰিব। শুনিল নাই? ভালকে পঢ়ি থাক। সময়ে শিকাব, সময়ে বুজাব, সময়ক জানো পাৰি দুহাতে ৰাখিব। মই নহ'লেও তগৰ ফুলিব, আহিব জোনাকী ৰাতি আবিৰ সানিব। সপোনতে জানো মোক দেখিবা কেতিয়াবা উচুপি উঠিবা চাগে এবাৰলে ভাবি। নহ'লেও তগৰ ফুলিব, আহিব জোনাকী ৰাতি আবিৰ সানিব। সপোনতে জানো মোক দেখিবা কেতিয়াবা উচুপি উঠিবা চাগে এবাৰলে ভাবিবা। নহ'লেও তগৰ ফুলিব। মা আজি স্কুল যাওঁ বোলা, বহুত দিন স্কুল ক্ষতি হৈছে। কি কোনে ঘৰ কাম কাম কৰিব? তোৰ মৰা মাৰে আহি ইয়াত কাম কৰি হয় নেকি? টকাবোৰ মোৰ এনে আহিছে নি? দেখিছ না বাইজনী নাহা কামলে। পটাপট কামত থ, ইমিডিয়েট যা। ওলা 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 ওলা। কামৰ সময়ত ডিষ্টাৰ্ব দিবলৈ আহিছে। অ' বা তোৰ কাম কৰি হ'লনে? সেই হৈছেগে আৰু। চাহ বনাব। হ'ব তই বনাই যা। এই মাত্ৰ থৈ যোৱা পইচাটো কি হ'ল?
এহেঁতি কাম নকৰিলে নহ'ব। মাজনী মই ধৈৰ্য্যজনী ইয়াত বহি আছ। মোৰ ঢাইডালত পইচা ধৰিছিলো, কোনে আনিলি কচোন? কোনে আনিলি? মই নাই লোৱা দেই মা। তই ঘৰখন মই নাই লোৱা, 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 মই নাই লোৱা। মা অ মা, বা চুলিখিনিৰ কাৰণে তাইক সকলোৱে ভাল পায়। কালি মণিকা খুৰীয়ে মাতি নি তাইক চুলিখিনিৰ কথাকে কৈ আছে। ল'ৰাবোৰে তাইক চুলিখিনিৰ কাৰণে ভাল পায়। হয় দে, তাই সৰু হৈ থাকোঁতে মই চুলিখিনি চুটি চুটিকৈ কাটি দিছিলো বেয়া হয় বুলি। দিনক দিনে ধুনীয়াহে হৈ গৈছিলে। আজি মাজনী কাম এটাকে কৰ, তাই ৰাতি যেতিয়া শুই থাকিব চুলিখিনি খবলা খবলিকে কাটি পেলাম। অ মা ভালেই হ'ব। ভণ্টি তই যদি মোৰ চুলিখিনি কাটি শান্তি পাইছ কাটি দে। তই মানে আমাৰ কথাবোৰ চোৱাৰ দৰে মনে মনে শুনি আছিলি? নহয় মা, মই পঢ়িহে আছিলো। কালি ভণ্টিয়ে আধাতে ছুটি লৈ গুচি আহিলে। গিৰিকান্ত চাই কিবা কৰি নিবলৈ দিছিলে। মই ভণ্টিক তাকেহে কবলৈ আহিছিলো। যা মাজনী প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰ গ'ল। এই চিংগুমটো লতাই চুলিখিনি সানি দিবি। হ'ব দে, তই মোক কি দিবি ক? তোক 10 টকা দিম। হ'ব দে, মই কৈ দিম বাৰু। ঠিক আছে। ঠিক আছে। বা কি হ'ল? চাওচোন টিউচনত কোনোবা চুলিখিনি কিবা লগাই দিলে হ'বলা। তই দেখিছিলি নি? মই নাই দেখা নহয়। পাও যদি অৰাই দে না। বা য'ত এৰাব নোৱাৰি, কেইটামান কাটিবই লাগিব। ৰ মই কেঁচিখন আনি দিওঁ। কেইডালমান কাটিবি, বেছি নাকাটিবি। কাট জানো? একেবাৰে কাটি দিওঁ, নহ'লে পাব নোৱাৰি নহয়। কেইডালমান কাটিবি। এইডাল কাটিলো। কি গোটেইখিনি কাটি দিলি নে মোক? কি হ'ল তই কান্দি আছ নে? হে ঐ কি হ'ল তোৰ? হে কান্দি আছ যে কি হ'ল? কচোন কি হ'ল? ক কি হ'ল তোৰ? হে কচোন কৈছে কিয় কান্দিছ? হে কোনে কাটিলে? তাই কল গ'ল এতিয়া? এটোপা উপায় নাই দেই। One plus one is equal to 1 plus 2 is equal 3, 1 plus 3 is equal 4, 1 plus 4 is equal 5. বুজি পাইছা নে? ভাইটি অ ভাইটি মাকচোন। হেৰি নহয় তোমাৰ ইয়াতে মোক কালি ছোৱালীজনী ক্লাছ কৰিব আহোঁতে কোনোবাই ছিংগাম লগাই দিলে নহয়। তুমি সোনকালে বিচাৰটো কৈ দিয়া দেই। মইতো ডাঙৰ গুপ্তি এজন লৈ আছে টিউচন কৰাৰ ভিতৰত। নাই নাই তুমি মাতিও নাই, এতিয়া মোক বিচাৰ লাগে। আপুনি বহক ছাৰ, বহক আপুনি। মই পঢ়িবা, তুমি ল'ৰাটো মাতা, ল'ৰাটো যোৱাচোন। এই ডাঙৰ গুপ্তি ল'ৰাটো মাতি আছো, যোৱাচোন তুমি যোৱা। এইটো বৰ ডাঙৰ কাম কৰিছা নহয় চাব গ'লে। হয়তো টকাটো বহুত ডাঙৰ কাম কৰিছে। কোন বিচাৰ কৰি দিম, মই বিচাৰ কৰি দিম। মোক এতিয়া বিচাৰ লাগে, বিচাৰ লাগে। ছোৱালীজনীৰ চুলিত চুইংগাম কোনে লগাব লাগে? এইটো কেলে লগাব লাগে? এইটো বহুত ডাঙৰ কাম কৰিছে এইটো। বিচাৰ কৰি দিম। তুমি মাতা, সোনকালে মাতা, বিচাৰ লাগে। মাতিব উঠাইছো ৰ'ব। তুমি চোৱাচোন গোটেই চুলিখিনি তাই কাটিবলগীয়া হ'ল, হয় নে নহয় বাৰু? হয়, এইটো কেলে নহ'ব? চুইংগামটো বৰ বেয়া বস্তু নহয় চুলিত। সোমাই আহা। আপুনি মোক মাতিব নাছিলে বুলি কৈছে। ৰখা, কালি তোমালোকৰ গ্ৰুপটোৰ ভিতৰত টিউচন কৰাৰ ভিতৰত বন্দনা কোনে চুইংগাম লগাইছিলে চুলিত? ছাৰ মই নাজানো। কি নাজানো? সঁচা নক? নহ'লে গোটাও মাৰ কৰি তহঁতি চবকে মাতি দিম এতিয়া মই। সঁচা নক? নাজানো ছাৰ, মই চাওঁ। নহ'লে গোটাওকে হাতক মাতি দিম, চবেই মাৰ খাবি। কিন্তু সঁচা নক, কিন্তু কোনে লগাইছিলে? বহুত বেয়া কাম কৰিছে, দেখা নাই কেনেকে মোক হেৰি কৰিব লাগিছে, কমপ্লেইন দিব লাগিছে।
বন্ধনা দেউতা পাই যাম মোক কমপ্লেইন দিব লাগিব তই কেলে এনেকুৱা কাম কৰ তই এনেকুৱা কাম কৰিলে শিকাই দিলোঁ মই সঁচা নক কোনে ছাৰ মই নাই কথা ছাৰ মই মানে ছাৰ মই লগাওঁ বুলি লগা নাই ছাৰ তই লগাইছিলি কেলে লগাইছিলি ক এইজন দেখিলে নে এইজন আপোনাৰ ছোৱালীজনীক চুলিত চুইংগাম লগা জলদি ক নহ'লে তই মাৰ খাবি যা তই মাতি যা কেলে লগাইছিলি জলদি ক কোনে লগাইছিলে চুইংগাম বেয়া কাম কৰিছ তই এইটো ছাৰ মই মানে ছাৰ মোক ইলুৱাই লগাব দিছিল তই লগাইছিলি কেলে লগাইছিলি এইবোৰ শিকাইছিলো তই মই টিউচন দেখিলে নে এইজন বন্ধুত আপোনাৰ ছোৱালীজনীক চুইংগাম লগাইছে এইজন এইটো বৰ বেয়া কাম কৰিলা ন তুমি মোক কমপ্লেইন দিবলৈ দেখা নাই এজন বন্ধু দেউতাক এজন কেনেকুৱা এইবিলাক কাম ছাৰ মোক ইলুৱাই পইচা দিছিলোঁ মই হাঁহ কেনেকুৱা দিছিলে এইবিলাক 10 টকা 10 টকা দিওঁতে তই ছোৱালী চুলিত চুইংগাম লগাইছিলি কুকুৰ 20 টকা দিলে তই গোবৰ চলি দিবি তই গোবৰ চলি দিলে কোনোবাই দে হাত দে এইবিলাক কাম কৰ এইবিলাক কাম কৰি শিকাইছিলি এইবিলাক কাম কৰ তই হা এইবিলাক কাম কৰ যা এইবাৰ যা ওলা খুৰা দিওঁ এই ঘটনাটো এতিয়া আপোনালোকৰ ঘৰতে হৈছে মনে এতিয়া কি কৰিমনো আপুনি বিচাৰ কৰিব ক'লে মই বিচাৰ কৰি দিলোঁ আৰু এতিয়া আপোনাৰ কথা কি কয় ঠিক আছে যাওঁ নহ'লে মই হা অঁ ঠিক আছে বেঠাব ঐ তই কিতাপলৈ মন দে মাজনী ঐ মাজনী আছ নাই ৰ ক'ত আছ মাজনী তই শুনা নাই হে তই মই তোক শুনা নাই শুনা নাই শুনা নাই শুনা নাই শুনিছ নাই শুনিছ কিমান ডাঙৰ কথা ধৰ্ম কৰিলে নাই তুমি তহঁতি এই মাক নাইকিয়া ছোৱালীজনী তহঁতি ইমান অত্যাচাৰ কৰ হে মই নথকাত তহঁতি কোনো ইয়াত ভয় নিদিবি যাই এবাৰ হ'ব মাজনী চিন্তা নকৰিবা নালাগে সিহঁতি এখন ঘৰত ভয় দিবলৈ হ'ব তুমি চিন্তা নকৰিবা বাদ দিয়া এইবোৰ